everyone, welcome to Kaziranga. Yay! ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলোঁ যে আমি আছোঁ টেস্কো ৰিজৰ্টত মানে আমি আহিছিলোঁ অনন্যাহঁতৰ বিয়ালৈ আৰু লগতে মোৰ এটা প্ৰমোশ্যনৰ কামো আছিলে গতিকে তেনেকৈ মিলাই আমি আহিলোঁ আৰু এয়া বোকাখাটত আছে এখন ৰিজৰ্ট টেস্কো আৰু ইমান ধুনীয়া হয় মানে ৰাতিপুৱা উঠিয়ে দেখিছেনে কি সুন্দৰ পৰিৱেশ এতিয়া গুড মৰ্ণিং ফ্ৰম টেস্কো আৰু এতিয়া বলক আমি যাওঁ আমাৰ ব্ৰেকফাষ্ট কৰিবলৈ ব্ৰেকফাষ্টত বহুত কিবা কিবি অপশ্যন আছিলে কিন্তু মোৰ ইডলিকেইটা চবচে বেষ্ট লাগিল তেওঁলোকৰ আৰু এয়া দেখিছেনে পুৰি চব্জি আছে ইডলি আছে পোহা আছে তাৰপিছত আপোনালোকে যদি এয়া নাখায় কণ্টিনেণ্টেল ব্ৰেকফাষ্টৰো অপশ্যন আছে চ' অলপ অলপ চব লৈ ল'লোঁ আৰু এতিয়া চাওক আমাৰ ৰুমটো এইফালে ৰিচাৰ ৰেডি হৈ আছে আৰু এইফালে ৰিচাৰ ভাইটি বাছা তাৰ নাম দিব্য হয় আৰু এনেই আমি তাক বাছা বুলি মাতোঁ গতিকে এয়া বাইদেউ ৰেডি তই ভিডিঅ'ত ওলাই আছ হা তাই বোলে নকৰে এতিয়া 1 ঘণ্টাৰ কাৰণে লাগিছে মোৰ একো লগা নাই মই চাওক মই কিমান চিম্পলকৈ ওলাইছোঁ মই একোৱে কৰা নাই ফোনত চাৰ্জ নাই আৰু বহুত ভাল লাগিলে টেস্কো আপোনালোকৰ আহিলে থাকিব পাৰিব এতিয়া যাওঁ বাই বাই এতিয়া আমি গৈ আছোঁ কাজিৰঙা চাহ খালা না তুমি ৰিচা ৰেডি চাওঁ আজিৰ OOTD-টো আউটফিট অফ দ্য ডে লিখাওঁ ফুল হোৱা নাই নেকি জোতা বাকী আছে বাছা ই কেনেকুৱা ধুনীয়া ঠাইত চাহ খাইছে চাওক না ৰাইজ অ' মাই গড এইখন হ'ল চাহ মই ৰাতি দেখাই নাছিলোঁ এনেকুৱা এইখন নদী নেকি আৰু এতিয়া আমি কাজিৰঙা এয়া পাওঁ হৈছোঁ বাপৰে ৰাস্তাত যে ইমানবিলাক এয়া থাকে ন কি বুলি কয় স্পীডোমিটাৰ সেইবিলাকৰ কাৰণে আমি মানে একদম চাই চিতি আহিব লগা হৈছে আহোঁতে অলমষ্ট 2টামানেই বাজিলে 2টা নহয় 1:30মান বাজিছিলে আৰু এয়া আমি চব জংগল চাফাৰীৰ কাৰণে ৰেডি আৰু আমি কাক কণ্টেক্ট কৰিছিলোঁ জানেনে জংগল চাফাৰীৰ কাৰণে বৰ্তমান একদম তেওঁলোকে বেষ্ট ৰ'ভাৰ ট্ৰেভেলছ এয়া আপোনালোকে কাজিৰঙাৰ মেইন গেটৰ পৰা মানে অলপ আগুৱাই আহিব লাগিব আৰু এয়া চাওক আপোনালোকে যদি ইচ্ছা কৰে তেওঁলোকক যোগাযোগ কৰিব পাৰিব মই নম্বৰ দিছোঁ বা পজ কৰিও চাই ল'ব পাৰিব আৰু যিহেতু এইটো আমাৰ ফাৰ্ষ্ট চাফাৰী আছিলে মোৰ ৰিচা আৰু বাছাৰ আমি বহুত বেছি এক্সাইটেড আছিলোঁ আৰু ৰ'ভাৰ ট্ৰেভেলছে মানে আমাক গোটেইখিনি আমাৰ যিমানখিনি ইচ্ছা আছিলে গোটেইখিনি পূৰা একদম পূৰাই দিছে আৰু ধুনীয়াকৈ ঘূৰাই দিছে বহুত ভাল লাগিলে গতিকে এয়া আপোনালোকেও কণ্টেক্ট কৰিব পাৰিব যদি আপোনালোক এইফালে তেজপুৰৰ ফালৰ পৰা গৈ থাকে তেতিয়াহ'লে ধৰক ৰ'ভাৰ ট্ৰেভেলছ আগত পাব আৰু যদি বোকাখাট ফালৰ পৰা আহি থাকে তেতিয়াহ'লে আগতে কাজিৰঙাৰ গেট তাৰ পাছতহে এয়া ৰ'ভাৰ ট্ৰেভেলছৰ অফিচটো পাব আৰু ইমান ধুনীয়া চাওকচোন জীপখন বেলেগ ধুনীয়া কাষ্টমাইজ কৰি লৈছে আৰু আমি ওলাই দিলোঁ চবেই ছুপাৰ এক্সাইটেড মোৰ হাজবেণ্ডে কৈছে এবাৰ দুবাৰ বহুতবাৰ গৈছে 4বাৰমান গৈছে আমিহে প্ৰথমবাৰ আমাৰ অলপ সেইকাৰণে উৎপাতটো বেছি হৈ আছে বুজিছোঁ ভিতৰত এনেকুৱা ধুনীয়া নদী আছে চবৰে ফাৰ্ষ্ট টাইম মোৰ ফাৰ্ষ্ট টাইম নহয় দিছ ফ'ৰ্থ টাইম এনজয়িং কাজিৰঙা চোৱা কিমান ওচৰতে সেইটো পঢ়ো সেইটো কৰ পোৱালিটো আছে পোৱালিটো আছে দেখিলা ঘৰটো খা মাছ এটা খা বাহিৰৰ হয় অসমৰটো নহয় হয় নেকি দেশটো কলা আমাৰ গিলা বাছানে চোৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা আমি বাঘ চাবলৈ গৈ আছোঁ ভয় লাগিছে বাঘ চাম এতিয়া ওলালে ভাল আছে চ' আমি গৈ আছোঁ এতিয়া মজা ন বিৰাট ধুনীয়া ন ভিনদেউৱে কৈয়ে থাকে
কি কয় জানে যে কাজিৰঙা যাওঁ ব'লা ভিতৰত যে ইমান ধুনীয়া ভাবাই নাছিলোঁ। তুমি আহিছানে চাফাৰীত? নাই, প্ৰথমবাৰ। মানে এবাৰ আহি পেলাই মিছ হৈ গ'ল ন তোমাৰ, চাব নাপালা। এবাৰ ট্ৰাই কৰিছিলে, মোৰ সেইটোও নাই। মই মানে প্ৰথমবাৰ আহিছোঁ, ইমান ধুনীয়া বিউটি। অ' ভিন্দু তুমি গৈয়ে আছিলা, তোমাৰ 4 নম্বৰ বাৰ আৰু বাছা কেই নম্বৰ? প্ৰথমবাৰ। আমি 3টাই প্ৰথমবাৰ। ইমান ধুনীয়া, আপোনালোক আহিব লাগে ন, কি ক'বা ৰিচা? আহিব লাগে, কাজিৰঙাখন খুব বেছি ধুনীয়া, গতিকে সকলো আহিব লাগে। অঁ, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা। আহক, এতিয়ালৈকে যদি অহা নাই। জীপ চাফাৰী বুলি ক'লে নৰ্মেল জীপ চাফাৰী মানে এইটো বেলেগ এটা এক্সপিৰিয়েঞ্চ। আহক, কেনেকুৱা ভাল লাগিছে চাওক না। আৰু থেংকছ টু ৰবাৰ্ট ট্ৰেভেলছ। আৰু এইটো আমি ফাৰ্ষ্ট ভিউ পইণ্টত গৈ দেখা পাইছিলোঁ। এয়া চাওকচোন, ফ্লাড লেভেল কোনটো চনত কিমানখিনিলৈকে পানী উঠিছিলে, আৰু এয়া কিমানটা গড় আছে, কি আছে, গোটেইখিনি লিখা আছে। চ' ওপৰৰ ভিউ পইণ্ট চালোঁ, এতিয়া আকৌ আমি গৈ আছোঁ। ভালে লাগিলে। এনেকুৱা যে ভাল লাগিব কাজিৰঙা আহি গাইজ, মই ভাবাই নাছিলোঁ। আপোনালোক প্লিজ আহিব, এতিয়াতো বহুত ধুনীয়া হৈ আছে, আহি যাব। কি মজা চাওক না, বহুত বেছি ধুনীয়া। মানে উই আৰ ইন লাভ উইথ কাজিৰঙা, বহুত ভাল লাগিছে। আৰু ভিউ কি চাম আমি, মানে জন্তুৱে চাম নে ভিউৱে চাম, পাব চাই থাকো নেকি। এইটো কিংফিচাৰ হয়, চোৱা গছডালত। নোৱাৰে সি, তাক কি দৰকাৰ পৰিছে তোৰ ওচৰত আহিবলৈ। আৰু এইখিনিৰ পৰা চাওক, মাত্ৰ এইখন গেপ, এই ডাঙৰ এটা গড়, এনেকুৱা ডাঙৰ মানে। আৰু এইফালে মাধৱ। বঢ়িয়া, মাধৱ আৰু ফাৰাজে আমাক পুৰা ফুৰাইছে। আপোনালোকো আহিব পাৰিব, ইমান ধুনীয়া ধুনীয়া ভিউ আৰু হাতী চব চাবলৈ। চ' আপোনালোকে আহিব লাগিব ৰবাৰ্ট ট্ৰেভেলছৰ থ্ৰুদি। আমাৰ বহুত ভাল লাগিছে এক্সপিৰিয়েঞ্চ, চাই থাকক। চাওক, অথব্য অৰণ্য বুলি কয় যে এয়া। বিয়াৰ পিছৰ পৰাই হাজবেণ্ডে কৈয়ে আছিলে ব'লা কাজিৰঙা যাওঁ, কিন্তু একচুৱেলি কাজিৰঙা দি গৈছোঁ যদিও তাত মানে এনেকৈ ৰাতি থকাকৈ গৈ চাফাৰী কৰা একেবাৰে হোৱা নাছিলে। আৰু এইবাৰ একদম ধুনীয়াকৈ আমি গোটেই 4টাই গ'লোঁ, বহুত বেছি ভাল লাগিল। আৰু ৰিচাহঁতৰ লগত গৈ এনেও ভালেই লাগে, আমি যিহেতু ফেমিলি হৈ যাওঁ, গোটেইকেইটা একদম পূৰা মানে মস্তি কৰোঁ আৰু একো হেৰি নাই। গতিকে বহুত ফূৰ্তি কৰিলোঁ, একদম হাঁহিলোঁ মেলিলোঁ। আৰু এইবিলাক এতিয়া ধৰক এয়া মানে এই মমেণ্টছবোৰ সদায় কাৰণে এটা মেমৰি হৈ থাকি যাব। আৰু লগতে আপোনালোকক দেখুৱাইছোঁ বৰ্তমান সময়টো খুবেই ভাল হৈ আছে কাজিৰঙাত যাবলৈ। আপোনালোকে মৰ্ণিং চাফাৰীও কৰিব পাৰে, তেতিয়া 7:30 মানৰ পৰাই ষ্টাৰ্ট হৈ যায়। আমি আবেলি ভাললৈ গ'লোঁ,
আৰু ধুনীয়াকৈ লাঞ্চ চাঞ্চো কৰি পেলাই আহিছিলোঁ সেইখিনি আৰু দেখুওৱা নহ'ল যিহেতু বেছি দীঘলীয়া হৈ যাব কিন্তু চাওকচোন বিৰাট বেছি ভাল লাগিল আমি বাগৰি ৰেঞ্জটোত গৈছিলোঁ দেই সেইটো ক'বলৈ পাহৰিছোঁ আৰু এয়া চাওক সন্ধিয়াৰ ভিউ আৰু তেওঁলোকে ইমান ভাল পালে আমাক একদম খুব ধুনীয়াকৈ সন্মানো জনালে ৰভাৰ ট্ৰেভেলছে তেওঁলোকৰো মানে খুব ভাল হওক তাকে কামনা কৰিছোঁ আৰু আপোনালোকেও তেওঁলোকক যোগাযোগ কৰিব আজিলৈ আহিছোঁ বাই বাই থেংক ইউ ফৰ ৱাচিং